মনীষা শৰ্মাৰ কবিতা আইৰ দৰে পাঠ কৰিছো ভাস্কৰজ্যোতি আচাৰ্যই। তোমাৰ কাৰণে মই সকলো কৰিব পাৰো, দীঘলকৈ উশাহ টানিব পাৰো, হুমুনিয়াহ কাঢ়িব পাৰো, কলিজা উজাৰ কৰি চকুৰ কোণেদি তেজ বোৱাব পাৰো। ৰাতি যিমানে দীঘল নহওক উজাগৰে থাকিব পাৰো, হেলনীয়া নদীয়েদি উটি যাব পাৰো, পাহাৰৰ এঢলীয়াত গা এৰি দিব পাৰো, সকলো ভিৰ ঠেলিব পাৰো, সকলো আন্ধাৰৰ মাজতো বাট বিচাৰিব পাৰো, কাঁইটীয়া হাবি ভাঙিব পাৰো, তোমাৰ বাবে কিয়েই বা কৰিব নোৱাৰো। এদিন সপোন এটা দেখাৰ পৰত তুমি কিজানি সুধিব খুজিছিলা, তোমাৰ কাৰণে নিজক হেৰুৱাব পাৰোনে? বাউলী গানৰ দৰে ঢৌ তুলিব পাৰোনে? চৰাইবোৰৰ দৰে, মাছবোৰৰ দৰে, ঘাঁহ আৰু বতাহৰ দৰে হ'ব পাৰোনে? বব পাৰোনে? বতাহৰ ধাৰত এৰি দিব পাৰোনে গা? ময়ো কিজানি ক'ব খুজিছিলো সপোনতে, সকলো কৰিব পাৰো মই তোমাৰ কাৰণে সকলো। এদিন সপোন দেখাৰ পৰত সকলো শুনি তুমি মিচিকিয়াব খুজিছিলা, আৰু কিজানি তোমাৰ কোমল আঙুলিৰ পৰশ মোৰ চুলিৰ মাজে মাজে এৰি দিব খুজিছিলা। একোকেই নুসুধাকে, মই একোকেই নোকোৱাকে তুমি কি বুজিছিলা? তোমাৰ কাৰণে তুমি মোৰ আইৰ দৰে আছিলা।